ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক আকৌ আমাৰ PDM স্বয়ং যিটো ইউটিউব চেনেল তালৈ ৱেলকাম কৰিছোঁ। আজি আমি বিশেষকৈ এমব্ৰাইডাৰীৰ এগ মেমব্ৰেনছ সম্পৰ্কে আলোচনা কৰিম আৰু টাইপ নেক্সট যিটো প্ৰেজেণ্টেশ্যন হ'ব তাত আমি টাইপছ অফ এগ সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে আহোঁ আমি এগ মেমব্ৰেনছ। এগ মেমব্ৰেনবিলাক আচলতে কি আৰু কিয়? What are these and why egg membranes? Egg membranes বিলাক হ'ল স্পেচিয়েল কিছুমান প্ৰটেক্টিভ কাভাৰিং for the sake of the most vital cell of the early life, which is called egg, or later it may be the zygote. আমি এটা কথা জানো যে egg cellটো যথেষ্ট নিউট্ৰিটিভ সাবষ্টেন্স জমা হয়। ই এটা লিভিং সেল। ই দেহৰ বাহিৰতো বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশত আহিব পাৰে বিভিন্ন কামত, বিশেষকৈ ফাৰ্টিলাইজেশ্যন বা ডেভেলপমেণ্ট বেলেগ মুড ফ'ল' কৰিবৰ কাৰণে। সেইকাৰণে এই এগ চেলটো যথেষ্ট এটা চেঞ্চিটিভ আৰু ভালনাৰেবল টু actually environmental condition and vulnerable to other natural factors as well as predators etc. এতিয়া এই সকলোবিলাক কথাৰ কাৰণে এই চেলটো এটা সুৰক্ষিত অৱস্থাত থাকিব লাগিব আৰু তাৰ কাৰণে কিছুমান বিশেষ ধৰণৰ প্ৰটেক্টিভ মেমব্ৰেনছ বা স্পেচিয়েল কভাৰিং এগ চেলবিলাকত এনিমেল কিংডমত পোৱা যায়। সকলো ধৰণৰ এগ মেমব্ৰেনছকে আমি মুঠতে তিনিটা ভাগত ভাগ কৰিব পাৰিছোঁ। এটা হ'ল প্ৰাইমেৰী এগ মেমব্ৰেনছ, প্ৰাইমেৰী, এইটো হ'ল ছেকেণ্ডেৰী আৰু এইটো হ'ল টাৰ্চিয়াৰী। প্ৰথমতে আহোঁ আমি প্ৰাইমেৰী এগ মেমব্ৰেনছ। ইয়াক প্ৰাইমেৰী এগ মেমব্ৰেনছ এইকাৰণেই কোৱা হৈছে যে এই প্ৰাইমেৰী এগ মেমব্ৰেনছবিলাক সাধাৰণতে এগ চেলটোৱে নিজে সৃষ্টি কৰে। এতিয়া প্ৰাইমেৰী এগ মেমব্ৰেনছবিলাক প্ৰায়বিলাক এগ চেলৰে অতি এছেঞ্চিয়েল আৰু অতি নেচেচাৰী কিছুমান ষ্ট্ৰাকচাৰ। এতিয়া প্ৰাইমেৰী এগ মেমব্ৰেনছবিলাকৰ ভিতৰত এক নম্বৰত আহিলে ভাইটেলাইন মেমব্ৰেন। এই ভাইটেলাইন মেমব্ৰেন নামৰ এই আৱৰণীখন জাষ্ট এগ চেলটোৰ যিটো প্লাজমা মেমব্ৰেন, সেই প্লাজমা মেমব্ৰেনৰ ঠিক ওপৰতে পোৱা যায় খুব পাতল এখন আৱৰণী, যিখন আৱৰণীয়ে আচলতে ফাৰ্টিলাইজেশ্যনত পৰিষ্কাৰ নিশ্চিত কৰাৰ পিছৰ পৰা অন্যান্য ধৰণৰ যিবিলাক প্ৰটেক্টিভ ফাংচন, সেই প্ৰটেক্টিভ ফাংচনবিলাক সম্পূৰ্ণ কৰে। এতিয়া ভাইটেলাইন মেমব্ৰেনৰ উপৰিও প্ৰাইমেৰী এগ এনভেলপ হিচাপে আমাৰ জোনা পেলুচিডা, কৰোনা ৰেডিয়েটা আৰু আমাৰ জেলি কোট জাতীয় কিছুমান আৱৰণ পোৱা যায়। আমি জোনা পেলুচিডা আৰু কৰোনা ৰেডিয়েটাৰ সম্পৰ্কে আমি আলোচনা কৰাৰ আগতে আমি জেলি কোট সম্পৰ্কে আলোচনা কৰোঁ। সাধাৰণতে লোৱাৰ ইনভাৰ্টিব্ৰেট আৰু কিছুমান লোৱাৰ ভাৰ্টিব্ৰেটত কি হৈছে, এই ভাইটেলাইন মেমব্ৰেনৰ ওপৰত এটা জেলি কোট এটা পোৱা যায়। এই জেলি কোটটো এটা এডিশ্যনেল প্ৰটেক্টিভ আৱৰণী হিচাপে কাম কৰে। এতিয়া এইটো হ'ল প্ৰাইমেৰী এগ মেমব্ৰেনছৰে এটা ভাগ। তাৰ উপৰিও থাৰ্ড হ'ল জোনা ৰেডিয়েটা আৰু জোনা পেলুচিডা। এই দুটা আচলতে এইটো গ্ৰয়িং এগ চেলটোৰ যিবিলাক ফলিকুল চেল থাকে, সেই ফলিকুল চেল আমি জানো যে ইয়াত কিছুমান ওপৰত ফলিকুল চেল থাকে, সেই ফলিকুল চেলবিলাকে আৱৰি থাকে। এই ফলিকুল চেলবিলাকৰ পৰা কিছুমান ফিংগাৰ লাইক প্ৰজেকশ্যন সৃষ্টি হয়। এই ফিংগাৰ লাইক প্ৰজেকশ্যনবিলাকে এগ মেমব্ৰেনছখনৰ
এইখন যদি এগ মেমব্ৰেন হয় ইয়াত এনেকুৱা ধৰণৰ এইটো হ'ল ফলিকুল চেলবিলাকেও এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰডিজিটেটিং ফিংগাৰ লাইক প্ৰজেকশ্যনৰ এটা লেয়াৰ সৃষ্টি কৰে এটা এতিয়া এইটো এনেকুৱা ষ্ট্ৰাইটেড এপিয়াৰেঞ্চৰ কাৰণে তাক কৰ'না ৰেডিয়েটা বুলি কোৱা যায় আৰু পিছলৈ এই অঞ্চলটোত সাধাৰণতে কিছুমান ফিলামেণ্টাছ কিছুমান ছাবষ্টেঞ্চ কিছুমান প্ৰটিন মিউকোপ্ৰটিন জাতীয় কিছুমান ছাবষ্টেঞ্চ জমা হৈ যায় জমা হৈ গৈ পেলাই শেষত সি এটা অলমষ্ট অপেক এটা এৰিয়ালৈ পৰিৱৰ্তন হয় আৰু তেতিয়া তাক পোৱা যাব জনা পেলুচিডা আচলতে জনা ৰেডিয়েটা আৰু জনা পেলুচিডা হায়াৰ অৰ্গেনিজমৰ বিশেষকৈ মেমেলিয়ান এমব্ৰায়ত মেমেলিয়ান এগ চেলৰ প্ৰাইমেৰী কভাৰিং হিচাপে পোৱা যায় সেকেন্ডাৰী এগ মেমব্ৰেনছৰ সম্পৰ্ক আমি ইতিমধ্যে ক'লোঁ যে প্ৰাইমেৰী এগ মেমব্ৰেনছ এগ চেলটোৱে নিজে সৃষ্টি কৰে সেকেন্ডাৰী যিখিনি এগ মেমব্ৰেনছ সেই সেকেন্ডাৰী এগ মেমব্ৰেনছবিলাক সাধাৰণতে গ্ৰ'য়িং যিটো এগ চেল সেই এগ চেলটোৰ ছাপৰ্টিং যিখিনি ফলিকুল চেল আছে সেই ফলিকুল চেলখিনিয়ে সৃষ্টি কৰে তাৰ ভিতৰত এক নম্বৰ আহিলে কাইটিনিয়াছ চেল ফলিকুল চেলবিলাকৰ পৰা সৃষ্টি হোৱা এই কাইটিনিয়াছ চেল আমাৰ লোৱাৰ ভাৰ্টিব্ৰেট বিশেষকৈ সাইক্লোষ্টমছ পেট্ৰমাইজন চিয়াৰ এইবিলাকৰ ক্ষেত্ৰত পোৱা যায় তাৰপিছত আহিলে কোৰিয়ন এইটো এটা স্পেচিয়েল এটা কভাৰিং এটা ষ্টাফ প্ৰটেক্টেড কভাৰিং সাধাৰণতে ইনচেক্ট এগবিলাকত পোৱা যায় এই কোৰিয়নৰ ইমান টাফ যে ইয়াৰ মাজেদি একো পাৰ হৈ যাব নোৱাৰে সেইকাৰণে কি হৈছে স্পাৰ্মিটো যোৱা বা অন্যান্য বস্তু পৰিবহণৰ কাৰণে ইয়াত এটা সৰু পোৰ পোৱা যায় যিটো এই পোৰটোক সাধাৰণতে মাইক্ৰ'পাইল বুলি কোৱা যায় এতিয়া সেইবিলাকৰ ইনচেক্টৰ ক্ষেত্ৰত পোৱা যায় তাৰ বাহিৰে আমি হায়াৰ ভাৰ্টিব্ৰেটৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে অভাৰিন ফলিকুলবিলাকে নিজে ইটোৰ পিছত সিটো তৰপে থাকি লেয়াৰ বাই লেয়াৰ সিহঁতে এটা অতিৰিক্ত আৱৰণী হিচাপে প্ৰটেক্টিভ কভাৰিং হিচাপে চেলৰ এটা এগ চেলৰ সেকেন্ডাৰী মেমব্ৰেনছ বা প্ৰটেক্টিভ কভাৰিং হিচাপে কাম কৰে এইখিনি হ'ল সেকেন্ডাৰী এগ মেমব্ৰেনছ এতিয়া হওঁ আমি টাৰ্চিয়াৰী যিখিনি এগ মেমব্ৰেনছ টাৰ্চিয়াৰী এগ মেমব্ৰেনছ তাক এইকাৰণে কোৱা হৈছে যে এইখিনি প্ৰাইমেৰী আৰু সেকেন্ডাৰী এগ মেমব্ৰেনছৰ নিচিনাকৈ এগ চেল বা ফলিকুল চেলে সৃষ্টি কৰা নহয় তাৰ পৰিৱৰ্তে ই আচলতে ফিমেলৰ যিটো ৰিপ্ৰডাক্টিভ ট্ৰেক্ট বা অভিডাক্ট সেই অভিডাক্টৰ দ্বাৰা ইয়াক ই সৃষ্টি হয় প্ৰথম হ'ল এলবুমিন কৰ্ড আমি জানো যে প্ৰায়বিলাক হায়াৰ ভাৰ্টিব্ৰেটছৰে এগবিলাকত যথেষ্ট কিছুমান এলবুমিন কৰ্ড পোৱা যায় আমি বাৰ্ডছ বা এভিয়ান এগ ৰেপ্টিলিয়ান এগ এইবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে আমাৰ যিটো এগ চেল আছে সেই এগ চেলটোৰ ওপৰত যথেষ্ট এটা অঞ্চল এটা যথেষ্ট ডাঠ এটা এলবুমিন কৰ্ড পোৱা যায় এই এলবুমিন কৰ্ডটো সাধাৰণতে ফিমেল যিটো ৰিপ্ৰডাক্টিভ ট্ৰেক্ট বা অভিডাক্টৰ পৰা সৃষ্টি হোৱা এটা প্ৰটেক্টিভ কভাৰিং সেইকাৰণে ইয়াক ই এটা ইম্পৰ্টেণ্ট টাৰ্চিয়াৰী এগ মেমব্ৰেনছ তাৰপিছত আহিলে মাৰ্মেইড পাৰ্চ মাৰ্মেইড পাৰ্চ হ'ল এটা মাইথলজিকেল ষ্ট্ৰাকচাৰ সাধাৰণতে কিছুমান শ্বাৰ্কৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ স্পেচিয়েল এটা কেজ পোৱা যায় সেই মাৰ্মেইড পাৰ্চৰ নিচিনা তাৰ ভিতৰত এগ চেলটো সোমাই প্ৰটেক্টেড হৈ থাকে নেক্সট আহিল কেলকেৰিয়াছ চেল আমি সকলোৱে জানো যে বাৰ্ডছ ৰেপ্টাইলছ এইবিলাকৰ আমাৰ ওপৰত একেবাৰে কেলছিয়াম কাৰ্বনেটৰ এটা প্ৰটেক্টিভ কভাৰিং পোৱা যায় আৰু এইটো হিউমেন ৰিপ্ৰডাক্টিভ ট্ৰেকৰ দ্বাৰাই সৃষ্টি হয় এইটো হ'ল কেলকেৰিয়াছ চেল তাৰ উপৰিও কিছুমান ক্ষেত্ৰত নন কেলকেৰিয়াছ কিছুমান এগ কেপচুল পোৱা যায় মুঠতে আমাৰ 4 প্ৰকাৰৰ টাৰ্চিয়াৰী এগ মেমব্ৰেনছ আছে এলবুমিন কৰ্ড মাৰ্মেইড পাৰ্চ কেলকেৰিয়াছ চেল এগ কেপচুল এই সকলোবিলাকে বেচিক্যালি এগ চেলটোক স্পেচিয়েল প্ৰটেকশ্যন দিয়ে
আৰু এই টাৰ্চাৰী এগ মেমব্ৰেনছৰ সকলোবিলাক ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্ট বা আমাৰ অভিধানৰ দ্বাৰা সৃষ্ট সাবষ্ট্ৰাকচাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি সেই একেটা পাৰ্টৰে অন্য এটা গুৰুত্বপূৰ্ণ টপিক এগ ক্লাছিফিকেশ্যন বা টাইপছ অফ এগ সম্পৰ্কে থুলমূলকৈ আলোচনা কৰিম। আমি ইতিমধ্যে গম পাইছোঁ যে এগটো বিভিন্ন আৱৰণ আছে, তাত বিভিন্ন দ্ৰব্য বিশেষকৈ য়ক ছাবষ্টেন্সৰ পৰা ধৰি পেলাই অন্যান্য পিগমেণ্ট, গ্ৰেনিউল এই জাতীয় পদাৰ্থবিলাক জমা হয় আৰু সেইবিলাক বিভিন্ন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, প্ৰাইমেৰী, ছেকেণ্ডেৰী, টাৰ্চিয়াৰী। এনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক গঠন বা সিহঁতৰ পদাৰ্থ ডিপজিটেড যিবিলাক মেটাৰ, সেইবিলাকৰ ওপৰত ভিত্তি কৰি এগবিলাকক বিভিন্ন ধৰণে ক্লাছিফাই কৰা হৈছে। তো ফাৰ্ষ্ট অফ অল, সিহঁতৰ যিহেতু সকলোবিলাক এগত য়ক ছাবষ্টেন্স থাকিবই, কুহুম পদাৰ্থ থাকিবই, কুহুম পদাৰ্থৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এগবিলাকক মুঠতে 3টা ভাগত ভাগ কৰা হৈছে, যেনে মাইক্ৰ'লেচিটেল, মেছ'লেচিটেল আৰু মেগালেচিটেল। এই 3টা ক্লাছ হ'ল অন দ্য বেচিছ অফ দ্য এমাউণ্ট অফ য়ক ছাবষ্টেন্সেছ। অৰিজিনেলি কিছুমান এম্ব্ৰায়লজিষ্টে এলেচিটেল নামৰ এটা ভাগো কৰিছিলে, কাৰণ তেওঁলোকে কুহুম নাইকিয়া এগ বুলি পেলাই এটা ক্লাছ কৰিছিলে আৰু সেইটো পিছত গম পোৱা গ'ল যে কুহুম পদাৰ্থ নথকাকৈ কোনো এগ হ'ব নোৱাৰে। সেইকাৰণে এই এলেচিটেল টাৰ্মটো এম্ব্ৰায়লজিত আমি ব্যৱহাৰ নকৰোঁ। এতিয়া কিছুমান তাৰ পৰিৱৰ্তে আমি 3টা ভাগ মাইক্ৰ', মেছ' আৰু মেগালেচিটেল এই 3টা ক্লাছ ব্যৱহাৰ কৰিম। টাইপছ মাইক্ৰ'লেচিটেল হ'ল সেইবিলাক এগ যিবিলাকত য়ক ছাবষ্টেন্সৰ পৰিমাণ অতি কম, মানে খুব কম পৰিমাণৰ য়ক ছাবষ্টেন্স থাকে, বিশেষকৈ টিউনিকেটছ, এম্ফিঅক্সাছ, তাৰপিছত আমাৰ ইউথেৰিয়ান মেমেলছ এইবিলাকত যথেষ্ট কম পৰিমাণৰ কুহুম পদাৰ্থ থাকে। তাৰপিছত আহিল মেজ'লেচিটেল এগ। মেজ'লেচিটেল এগবিলাকত আচলতে মডাৰেট এমাউণ্টৰ য়ক ছাবষ্টেন্স থাকে। উদাহৰণস্বৰূপে আমি এম্ফিবিয়ান এগৰ কথা ক'ব পাৰোঁ, এম্ফিবিয়ান এগবিলাক। তাৰপিছত আমাৰ মেগালেচিটেল এগত যথেষ্ট পৰিমাণৰ য়ক ছাবষ্টেন্স পোৱা যায়, যেনে বাৰ্ডছ, ৰেপটাইলছ এইবিলাক এগত আমাৰ যথেষ্ট পৰিমাণৰ কুহুম পদাৰ্থ পোৱা যায়। এতিয়া এই 3টা ভাগৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি কিছুমান কথা আগতীয়াকৈ গম পাওঁ যে ইয়াৰ যিটো ইনকুবেশ্যন পিৰিয়ড হয় সেইটো ইণ্টাৰনেল হ'ব লাগিব, নহয় যদি এক্সটাৰ্নেল হয় তাৰ ইনকুবেশ্যন পিৰিয়ডটো অতি শ্বৰ্ট হ'ব লাগিব, আৰু এটা মডাৰেট হ'ব আৰু এটা লং ইনকুবেশ্যন পিৰিয়ড হ'ব লাগিব। সেইকাৰণে এটা বাৰ্ডছ আৰু ৰেপটাইলছৰ ক্ষেত্ৰত এটা এগ যথেষ্ট দিন ইনকুবেশ্যন পিৰিয়ড পাৰ কৰে, ডেভেলপমেণ্ট পিৰিয়ড পাৰ কৰে, only because of as they have the sufficient amount of য়ক substance inside the egg cell itself. তাৰপিছত আহিলে এই 3টা হ'ল এমাউণ্ট অফ য়ক। নেক্সট যদি আমি চাওঁ য়ক ছাবষ্টেন্স কিমান আছে সেইটোৰ লগতে যদি আমি ডিষ্ট্ৰিবিউশ্যনটো এটা ক্ৰাইটেৰিয়া হিচাপে লওঁ, তেতিয়াহ'লেও আমি আকৌ এগবিলাকক আমি আকৌ ভাগ কৰিব পাৰোঁ। যেনে আইচ'লেচিটেল এগ বা হোম'লেচিটেল এগ, এই এগবিলাকত সাধাৰণতে মাইক্ৰ'লেচিটেল জাতীয় এগ। ইহঁতৰ য়ক ছাবষ্টেন্সবিলাক ইমান ইউনিফৰ্মলি অ'প্লাজম বা এগ সাইটোপ্লাজমত ডিষ্ট্ৰিবিউট হৈ আছে যে ইহঁতৰ হোমোজেনিয়াছ ডিষ্ট্ৰিবিউশ্যনত পোৱা যায়। সেইকাৰণে ইহঁতক আইচ'লেচিটেল এগ বুলি কোৱা যায়। সাধাৰণতে মাইক্ৰ'লেচিটেল প্ৰায়বিলাক এগেই আইচ'লেচিটেল হিচাপত আছে, আইচ'লেচিটেল টাইপ। 2 নম্বৰ
হ'ল টেলোলেচিকেল। টেলোলেচিকেল এগ। সিহঁতৰ এগবিলাকত কি হয়, এগটোৰ সাধাৰণতে এটা এণ্ডত, যিটোক আমি ভেজিটেল হেমিস্ফিয়াৰ বুলি কওঁ, এনিমেল পোল আৰু ভেজিটেল পোল, এই ভেজিটেল পোলৰ ফালে এটা এণ্ডত ইয়ক ছাবষ্টেন্সবিলাক জমা হয়, যেনে এম্ফিবিয়ান এগ, সেইবিলাকক আমি টেলোলেচিকেল এগ বুলি ক'ব পাৰোঁ। তাৰপিছত আহিলে 3 নম্বৰ চেন্ট্ৰোলেচিকেল এগ। এইবিলাকত কি হয়, ইয়ক ছাবষ্টেন্সবিলাক এগটোৰ চেণ্টাৰত জমা হয় আৰু এগ নিউক্লিয়াছটো এচেন্ট্ৰিক পজিশ্যনলৈ গুচি যায়। এনেকুৱা ধৰণৰ ক্ষেত্ৰত ইনচেক্ট এগবিলাকত আমি চেন্ট্ৰোলেচিকেল কণ্ডিশ্যনটো পাওঁ। তাৰপিছত আহিলে ডিস্কয়েডেল এগ। এইবিলাক সাধাৰণতে মেগালিচিকেল এগ। ইহঁতৰ এগটোৰ গোটেই সৰহভাগখিনি ঠাই সাধাৰণতে ইয়ক ছাবষ্টেন্সেৰে অধিকাৰ কৰে। ইয়ক ছাবষ্টেন্স ইমান বেছি যে গোটেই এগটোৰ সৰহভাগখিনি ঠাই 99% of the area occupied by deposited yolk. Only a small disseminated portion, this small disseminated portion is remaining for egg nucleus only. As it has the small disseminated portion having active cytoplasm along with the egg nucleus, that is why it is called discoidal egg. It is commonly found in megalicidal type of eggs like birds, reptiles, etc. এতিয়া হ'ল আমি থাৰ্ড যিটো ক্ৰাইটেৰিয়াটো হ'ল on the basis of the protective covering or cage, whether there is present in the egg or not. সেইবিলাকৰ ক্ষেত্ৰৰ ওপৰত বেছ কৰি পেলাই এইবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল ক্লেইডইড আৰু 1 and 2, আনটো হ'ল নন ক্লেইডইড এগ। এই যিটো এগবিলাক সাধাৰণতে খুব বেছি ৱেল প্ৰটেক্টেড, সেইটোৰ কিছুমান স্পেচিয়েল প্ৰটেক্টিভ কভাৰিং আছে, সেইকাৰণে এইটো ক্লেইডইড এগ বুলি কোৱা যায়। আৰু বাকী এগবিলাক সাধাৰণতে তেনেকুৱা ধৰণৰ ৱেল প্ৰটেক্টেড নহয়, প্ৰটেক্টিভ কেজ পোৱা নাযায়, সেইকাৰণে সেইটো নন ক্লেইডইড বুলি কোৱা যায়। ফ'ৰ্থ যিটো ক্ৰাইটেৰিয়াটো হ'ল on the basis of the mood of development. Mood of developmentor ওপৰত বেছ কৰি পেলাই আমি মোজাইক এগ আৰু ৰেগুলেটৰি এগ নামৰ দুটা ভাগত ভাগ কৰিব পাৰোঁ। মোজাইক এগবিলাক হ'ল সেইবিলাক এগ যিবিলাকৰ এগ এটাৰ সাইটোপ্লাজমৰ বেলেগ পাৰ্ট, আমি যদি বেলেগ পাৰ্ট ফিউচাৰ যিকোনো এটা অৰ্গেন ফৰ্মেশ্যনৰ কাৰণে ডিটাৰমাইন হৈ থাকে, ফিক্স হৈ থাকে, সেইবিলাকক মোজাইক এগ বুলি কোৱা যায় বা ডিটাৰমিনেট এগ বুলি কোৱা যায়। উদাহৰণস্বৰূপে ধৰি লওক আমি যদি এই এটা পৰ্চন এই এগটোৰ পৰা আমি নাইকিয়া কৰি দিওঁ, তেতিয়াহ'লে ফিউচাৰ এম্ব্ৰায়টোৰ কিছুমান অৰ্গেন চিষ্টেম আমি নেদেখিম। তাৰমানে এই পৰ্চনটোৱে ফিউচাৰ এটা নিৰ্দিষ্ট অৰ্গেন ফৰ্মেশ্যনৰ কাৰণে ই আগতেই স্থিৰ হৈ থকা এটা অংশ, সেইবিলাকক মোজাইক এগ বুলি কোৱা যায়। আৰু আনবিলাক হ'ল নন মোজাইক বা ৰেগুলেটৰি এগ। সেইবিলাকৰ এগ সাইটোপ্লাজমৰ কোনো নিৰ্দিষ্ট তেনেকুৱা ধৰণৰ ডেফিনিট তেনেকুৱা ধৰণৰ প্ৰিজাম্পটিভ কোনো হেৰি নাই। আমি ক'ব নোৱাৰোঁ যে এইটো পাৰ্টে ভৱিষ্যতে আমুক অৰ্গেন ছিষ্টেম গঠন কৰিছে, এইটো পাৰ্টে বেলেগ এটা অৰ্গেন ছিষ্টেম কৰিছে, এনেকুৱা ধৰণৰ কোনো ধৰণৰ ডিটাৰমিনেণ্ট নথকাকৈ যিবিলাক এগ পোৱা যায় সেইবিলাকক পোৱা যায় ৰেগুলেটৰি এগ। এতিয়া বেচিছ অফ দ্য মুড অফ ডেভেলপমেণ্ট সিহঁতক আমি মোজাইক এগ
আৰু ৰেগুলেটিভে এই দুটা ভাগত ভাগ কৰিব পাৰিছোঁ মুঠতে আমাৰ চাৰিটা ক্ৰাইটেৰিয়া আছে অন দ্য বেচিছ অফ দ্য এমাউণ্ট অফ এগ মাইক্ৰ'ৰেচিটেল মেছ'ৰেচিটেল আৰু মেগাৰেচিটেল নেক্সট হ'ল এগেইন ডিষ্ট্ৰিবিউশ্যন অফ ইয়ক সিহঁতৰ ওপৰত বেছ কৰি পেলাই আইচ'ৰেচিটেল বা হোম'ৰেচিটেল টেল'ৰেচিটেল চেণ্ট্ৰ'ৰেচিটেল আৰু ডিস্কইডেল এই চাৰিটা ভাগত ভাগ কৰা হৈছে তাৰপিছত আকৌ অন দ্য বেচিছ অফ দ্য প্ৰটেক্টিভ কেজ সিহঁতৰ ওপৰত বেছ কৰি পেলাই ক্লেইডইক আৰু নন ক্লেইডইক এই দুটা ভাগত ভাগ কৰা হৈছে আকৌ অন দ্য বেচিছ অফ দ্য মুড অফ ডেভেলপমেণ্ট সেইটোৰ ওপৰত বেছ কৰি পেলাই মোজাইক আৰু ৰেগুলেটিভ এই দুটা ভাগত ভাগ কৰা হৈছে এনেকুৱাকৈ বেলেগ বেলেগ ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি পেলাই আমি বেলেগ বেলেগ ধৰণে এগবিলাক ক্লাছিফাই কৰিব পাৰোঁ সিহঁতক ভাগ ভাগ কৰিব পাৰোঁ ডেটছ অল এবাউট দ্য টাইপছ অফ এগ থেংক ইউ